নমস্কাৰ বন্ধুসকল, মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই কথা পাতিম APDCLৰ যে এডমিট কাৰ্ড অহাৰ কথা আছিল, কিয় নাহিল বা কোনদিনা আহিব তাৰে ওপৰত। আৰু যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে, মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিয়ে, কিয়নো মই বনোৱা সমূহ ভিডিঅ' ন'টিফিকেশ্যন আপোনাৰ মোবাইলত সঘনাই পায়। আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সকলোৱে জানো যে 2-3টা ভিডিঅ' ওলাই গৈছে 18 তাৰিখে এডমিট কাৰ্ড অহাৰ কথা, কিন্তু 18 তাৰিখ নাহি 19 তাৰিখ ঘোষণা কৰিছে। আপুনি নিশ্চয় দেখা পাইছে 18 তাৰিখটো কাটি 19 তাৰিখ লিখিছে, মানে আপুনি 19 তাৰিখে আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইয়াত ক্লিক কৰিব দিছে, ক্লিক কৰাৰ পিছত এনেকৈ আহিব, এডমিট কাৰ্ড ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট মেনেজাৰ উইল বি এভেইলেবল ফ্ৰম দ্য আফটাৰনুন অফ 19/11/2018। মানে 19 নৱেম্বৰৰ দিনা আপুনি আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু যিটো 18 তাৰিখ আছিলে, 18 তাৰিখত ক্লিক কৰাৰ পিছত এনেকৈ আহিব, মই দেখাই দিছোঁ। যেতিয়া আপোনাৰ এই লিংকটোত ক্লিক কৰিব, তেতিয়া এনেকুৱা অফিচিয়েল ন'টিফিকেশ্যনটো খোলা যাব, মানে অফিচিয়েল ৱেবছাইটত গুচি যোৱা যাব। তাৰপিছত আপোনাক তাতে দিব লগইন ID, মানে আপুনি যিটো এপ্লাই কৰোঁতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছিল, সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত দিব লাগিব। তাৰপিছত আৰু পাছৱৰ্ড যিটো আছিল সেইটো দি পেলাই আপুনি ইয়াতে ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ নিশ্চয় পাই যাব আপোনাৰ এডমিট কাৰ্ডখন। আৰু এই ভিডিঅ'টোত বিশেষ একো নাই, আৰু কিবা জানিব থাকিলে নিশ্চয় মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু প্লিজ বেয়া কমেণ্ট যাতে কোনো নিদিয়ে, তাৰ বাবে মোৰ অনুৰোধ থাকিল। আজিলৈ ইমানে। জয় আই অসম।